এইজোপা মোৰ কামিনিকাঞ্চন হয় আৰু মোক সুধিছিলে মই কেনেকৈ কাটিঙৰ পৰা তৈয়াৰ কৰিছোঁ বুলি। মই তাৰে এতিয়া এটা ডাইল চুজ কৰিছোঁ। এইকেইটা অকণমান বুঢ়া দেখিছেনে? ইয়াৰ এই কাটিংটো এনেকৈ ল'ব, সৰু কাটিং এটা ল'ব। আৰু মই আৰু কেইটামান লৈ লৈছোঁ, যিহেতু তলৰ পৰাই লৈছোঁ বাৰু। তো এটাই হ'ব। তাৰপিছত আৰু এটা কাটিং লৈছোঁ এটা। আৰু এতিয়া মই কাটিংকেইটা মই এনেই বালিতে, এটা বালি হয় বেপাৰ আছে, বালিতে মই এনেকৈ ৰুই থৈ দিম। আৰু যিহেতু এতিয়া বাৰিষা, খুব সোনকালে ইয়াৰ পৰা শিপা ওলাব। আৰু আপোনালোকে যদি কৰিব বিচাৰে এনেকৈ কৰিব পাৰিব। আপোনালোকক দেখাবৰ কাৰণেহে সৰুকৈ কৰিলোঁ, মই আগতে কৰা হৈ গ'ল, সেইকাৰণে এতিয়া আপোনালোকক দেখাবৰ কাৰণে তিনিটা অকল কাটিং কৰিছোঁ। আৰু বালিতে মই বেছিভাগ কৰোঁ, এনেকৈ কৰি থ'ব। আৰু মই আপোনালোকক দেখাওঁ দেই, গুটিৰ পৰা যে হৈছিলে, এইটো জলকীয়া পুলি বাৰু, এইকেইটা চাওক, গুটিৰ পৰা হোৱাটো এইটো সৰুকৈ হৈছে, কিন্তু গুটিৰ পৰা ফুল কৰিলে যিকোনো গছ পুলি হওক সেইবিলাক অলপ দেৰি লাগে, কিন্তু কাটিঙৰ পৰা কৰিলে খুব সোনকালে ফুল ফুলে বা যিকোনো ফল মূল হ'লে ফল লাগে বুলি কয়, সেইটোৱে মই দেখাইছোঁ। এইকেইটা কিন্তু গুটিৰ পৰা হোৱা, অলপ ডাঙৰ হ'ল আৰু এতিয়া যেতিয়াই সময় পাওঁ তেতিয়া ৰুই দিম। আৰু এইটোৰ লগতে ভোট জলকীয়া পুলি এটা আছে।